খুব ভাল পৰিৱেশ আমাৰ ৰৌতা সমষ্টি হিচাপে আজি ৰাতিপুৱাৰ পৰা আমাৰ UPPL দলৰ নীতি আদৰ্শ ভাল পায় আৰু ৰৌতা অঞ্চলত বহুত তেনেকুৱা ব্যক্তি আমাৰ চৰকাৰখনক আকৃষ্ট হৈ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত BTR অঞ্চলত শান্তি প্ৰতিষ্ঠা নিৰাপত্তা দিব পৰা এটা ব্যৱস্থা আজি BTR অঞ্চলত অহাৰ বাবে এই অঞ্চলত বহু গণ্যমান্য ব্যক্তি এই অঞ্চলৰ বহুত সাধাৰণ নাগৰিক UPPLক সমৰ্থন দিবলৈ প্ৰমোদ বড়ো ডাঙৰীয়াৰ হাত মজবুত কৰিবলৈ আজি ৰাইজ ওলাই আহিছে। গতিকে UPPL চৰকাৰৰ লগত থাকিবৰ কাৰণে আজি সদায় ৰৌতা সমষ্টিত জইনিং এটা প্ৰক্ৰিয়া চলি আছে, চলি থাকিব আৰু আমি নিশ্চিত যে এইবাৰ BTR চৰকাৰ UPPLৰ নেতৃত্বত সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ হ'ব সেইটো নিশ্চিত হৈছে। চাওক, ৰাতিপুৱা আমাৰ 25 জনৰ পৰা 30 জনলৈকে জইনিং হ'ল আৰু 11টা বজাত আছে আৰু সন্ধিয়াৰো আছে জইনিং হোৱা। গতিকে সদায় আমাৰ জইনিং প্ৰক্ৰিয়া চলি আছে, কাৰণ তাত আমি বুজি পাইছোঁ আৰু ৰাইজৰ মাজত আমি সদায় আমাৰ কাম কাজৰ ওপৰত ৰাইজৰ মাজত আমি সদায় যে ৰাইজক যি এটা ব্যৱস্থা ৰাইজৰ প্ৰতি যি এটা আমাৰ কাম কাজ সেই কাম কাজ আকৃষ্ট হৈ সঁচাকৈ ৰাইজ এতিয়া দলে বলে ওলাই আহিছে। বিভিন্ন দল সংগঠনত থকা ব্যক্তিসকলো আমাৰ দলত যোগদান কৰিছে। আজি বিশেষভাৱে BPF দলৰ পৰা যিসকলে যোৱাবাৰ BPFত আছিল, যিসকলে যোৱাবাৰ ট্ৰেক্টৰত ভোট দিয়া নাছিল, তেখেতসকলে আমাক কথা দিছে যে এইবাৰ আমি চব ট্ৰেক্টৰৰ লগত থাকিব, UPPLৰ লগত থাকিব।